নমস্কাৰ সকলোকে এম লাইব্ৰেৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বুৰঞ্জীৰ দ্বিতীয় অধ্যায়ৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ১ নম্বৰ প্ৰশ্ন, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ কৌটিল্যই। ২ নম্বৰ প্ৰশ্ন, ইণ্ডিকা কোনে ৰচনা কৰিছিল? উত্তৰ মেগাস্থেনিছ। ৩ নম্বৰ প্ৰশ্ন, প্ৰাচীন লিপিসমূহৰ বিষয়বস্তুবোৰ কি কি? উত্তৰ ৰাজ্যত ঘটা ঘটনাৰ বিৱৰণ। ২ নম্বৰ, ধৰ্মীয় অনুদান সম্পৰ্কীয় বিৱৰণ। ৩ নম্বৰ, ব্ৰাহ্মণৰ মাতৃবৃত্তি দান দিয়া কাৰ্য। ৪ নম্বৰ, সমসাময়িক সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ আদি। ৪ নম্বৰ প্ৰশ্ন, ব্ৰাহ্মী লিপিৰ বৈশিষ্ট্য কি? উত্তৰ ক্ৰমান্বয়ে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। ৫ নম্বৰ প্ৰশ্ন, খাৰোষ্ঠী লিপিৰ বৈশিষ্ট্য কি? উত্তৰ সোঁহাতৰ পৰা বাওঁহাতলৈ লিখা হৈছিল। ৬ নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ সৰ্বসাধাৰণ লোকসকলে ব্যৱহাৰ কৰা ভাষাটো কি? উত্তৰ প্ৰাকৃত ভাষা। ৭ নম্বৰ প্ৰশ্ন, সম্ৰাট অশোকৰ লিপিত উল্লেখ থকা মৌৰ্য সাম্ৰাজ্যৰ মুখ্য ৰাজনৈতিক প্ৰদেশ পাঁচখন কি কি? উত্তৰ ৰাজধানী পাটলিপুত্ৰ, তক্ষশিলা, উজ্জয়িনী, তোষালী আৰু সুবৰ্ণগিৰি। ৮ নম্বৰ প্ৰশ্ন, নায়কসকল কোন আছিল? উত্তৰ একোজন শক্তিশালী ব্যক্তি। তেওঁলোকৰ কৰ্তব্য হ'ল বিশেষ ধৰ্মীয় অনুষ্ঠান পৰিচালনা কৰা, যুদ্ধৰ সময়ত নেতৃত্ব দিয়া আৰু বিবাদ মীমাংসা কৰা। ৯ নম্বৰ প্ৰশ্ন, এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল? উত্তৰ সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি হৰিসেনে সংস্কৃত ভাষাত এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল। ১০ নম্বৰ প্ৰশ্ন, সুদৰ্শন হ্ৰদ কি? উত্তৰ প্ৰাচীন ভাৰতৰ এটা কৃত্ৰিম জলধাৰা। হ্ৰদটোৰ চাৰিওফালে মথাউৰি মাৰি পানী বোৱাই নিব পৰাকৈ মৌৰ্যযুগৰ এজন স্থানীয় শাসকে নিৰ্মাণ কৰিছিল। ঘূৰ্ণীবতাহে হ্ৰদটো বেয়াকৈ বিধ্বস্ত কৰাত ৰজা ৰুদ্ৰদমনে নিজৰ খৰচত পুনৰ নিৰ্মাণ কৰিছিল। ৫ম শতিকাৰ এখন লিপিৰ মতে গুপ্ত বংশৰ এজন ৰজাই হ্ৰদটো মেৰামতি কৰাইছিল। ১১ নম্বৰ প্ৰশ্ন, গহপতি কি? উত্তৰ পালি ভাষাৰ শব্দ। ই ক্ষুদ্ৰ খেতিয়ক আৰু বৃহৎ জমিদাৰসকলক বুজাইছিল। ১২ নম্বৰ প্ৰশ্ন, প্ৰাচীন তামিল সংগম সাহিত্যত উল্লেখ থকা গ্ৰাম্য শ্ৰেণী তিনিটাৰ নাম লিখা। উত্তৰ বৃহৎ, জমিদাৰ বা ভেল্লাৰ। ২ নম্বৰ, হালোৱা বা ওজহাভাৰ আৰু ৩ নম্বৰ, দাস বা আদিমাই। ১৩ নম্বৰ প্ৰশ্ন, দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়েকৰ নাম কি? উত্তৰ প্ৰভাৱতী গুপ্ত। ১৪ নম্বৰ প্ৰশ্ন, মৌৰ্য শাসনকালত উৎপাদন বৃদ্ধিৰ কৌশল কেনেকুৱা আছিল? উত্তৰ ১ নম্বৰ, হাল বাই কৃষি কাৰ্য কৰা হৈছিল। গংগাৰ পৰা কাবেৰী উপত্যকালৈ বিস্তৃত সাৰুৱা মাটিত হাল বাই কৃষি কাৰ্য কৰা হৈছিল। ২ নম্বৰ, উপমহাদেশখনৰ নিৰ্দিষ্ট অংশত নাঙলত লোহাৰ ফাল ব্যৱহাৰ কৰা হৈছিল। ৩ নম্বৰ, গংগা উপত্যকাৰ কিছু কিছু অংশত এঠাইৰ পৰা আন ঠাইত নি ৰোপণ কৰা পদ্ধতিৰে খেতি কৰি ধানৰ উৎপাদন বৃদ্ধি কৰা হৈছিল। ৪ নম্বৰ, উত্তৰ পশ্চিম আৰু মধ্য অঞ্চলৰ পাৰ্বত্য অঞ্চলৰ বাসিন্দাসকলে কোৰ মাৰি খেতি কৰিছিল। ৫ নম্বৰ, উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰা হৈছিল। নাদ, পুখুৰী আৰু কিছু পৰিমাণে খালেৰে খেতি পথাৰত পানী যোগান ধৰা হৈছিল। ১৫ নম্বৰ প্ৰশ্ন, গহপতি বুলিলে কি বুজা? গৃহপতি বুলিলে কি বুজা? উত্তৰ সমাজৰ প্ৰাথমিক গোট পৰিয়ালৰ মুখিয়ালজনক গৃহপতি বা কুলপতি বোলে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।